কোন সঁচা কোন মিছা মুস্তাফিজুর রহমান নামটো নিশ্চয় শুনিছে বৰ্তমান ইউটিউব জগতত মুস্তাফিজুর রহমান বুলি ক'লে পুনৰবাৰ চিনাকি কৰি দিয়াৰ নিশ্চয়কৈ প্ৰয়োজন নাই বিগত কেইদিনমানৰ পৰা মুস্তাফিজুৰৰ বিৰুদ্ধে বহু সংখ্যক যুৱতী মহিলাই কিছু অভিযোগ তোলাৰ নিউজ পৰ্টেলসমূহত প্ৰতিবেদন দেখিবলৈ পাইছিলে কিন্তু কোনো সাক্ষ্যক প্ৰমাণ নোহোৱাৰ কাৰণে অসমৰ জনপ্ৰিয় নিউজ পৰ্টেল অসম লাইভ 24 আৰু বহুকেইটা ইউটিউব চেনেলে জ্বলা আৰু টেঙা পানী খাবলগীয়া পৰিস্থিতি হৈছে ৰ'ব মই কৈ থাকিলে আপোনালোকে নিশ্চয়কৈ বুজি নাপাব প্ৰথমে চাওক এইকেইটা প্ৰতিবেদন জেললৈ যাব পাৰে ইউটিউবাৰ মুস্তাফিজুৰ ৰহমান প্ৰফেশ্যনেল গুণ্ডা ৰূপত ইউটিউবাৰ মুস্তাফিজুৰ কোটিটকীয়া এগৰাকী জনপ্ৰিয় ইউটিউবাৰ মুস্তাফিজুৰৰ সোঁৱে বাৱে আছে কেইবাগৰাকীও ব্যক্তিগত নিৰাপত্তাৰক্ষী আৰু এই নিৰাপত্তাৰক্ষীৰে পিষ্টল দেখুৱাই ভয় ভাবুকিৰে যুৱতীক ধৰ্ষণ কৰাৰ অভিযোগ মুস্তাফিজুৰ ৰহমানৰ বিৰুদ্ধে ৰুজু হৈছে জামিনবিহীন গোচৰ 145/22 ধাৰা 420/376 নম্বৰত ৰুজু হৈছে গোচৰ এয়া আছিল সস্তীয়া জনপ্ৰিয়তাৰে টিআৰপি অৰ্জন কৰিব পৰা এটা পাবত গজা নিউজ পৰ্টেল আৰু সেই কথা স্পষ্টভাৱে উল্লেখ কৰিছে জনপ্ৰিয় ইউটিউবাৰ মুস্তাফিজুৰ ৰহমানে এতিয়া চাওক এইটো প্ৰতিবেদন ভাই জেলত যাব কাৰণে মই ৰেডি আছো পরে যদি প্রুফ করা হ্যাঁ ফটো মোর আছিল মই জেলত যাব কাৰণে ৰেডি আছো ভাই যে বিগত কেইবাদিন ধৰি মোৰ নামত যে নিউজ বাজি আছে বহু বেয়া বেয়া কৰি নিউজ বাজি আছে আসলতে হ্যাঁ কি মোর ভয়েস হবার নেকি হ্যাঁ মোর ভয়েস নহয় স্পষ্ট কৰিব বিচাৰিছো আৰু দুই নম্বৰ কথাটো নিউজ চেনেলসকলত যে বজাই আছে আপোনালোকে মোক এবাৰ সুধিছিল নে যে আপোনাৰ ভয় নাই আপুনি মোৰ পৰা বাইট ল'ব চেষ্টা কৰিছিল ইভেন মই আপোনালোকক মেছেজ কৰিছিলো আপোনালোকে মোক ৰিপ্লাই দিয়া নাই তেনে কিহৰ কাৰণে এনেকুৱা ফাল্টুৱামি কৰি আছে নিউজৰ লগত যি কিবা ক'ব লগা আছে না আপোনালোকৰ মোৰ পৰা বাইট লওক মোৰ পৰা সুধক মই কৈছিলো মেছেজত যে ষ্টুডিঅ'ত বহিম আপোনালোকক ৰেছপন্স দিয়া নাই মেছেজ চিন কৰি পেলাই এনেকুৱা আপোনালোকৰ নিউজ চেনেল কি মানে আপোনালোকে কি কাৰোবাৰ পৰা ইমান টকা খাই থৈ দিছে নেকি মোৰ নামত নিউজ কৰাৰ কাৰণে এতিয়া শুনক মানহানি কেছ মই আপোনালোকৰ নামত আসাম লাইভ 24 ৰ নামত মই মানহানি কেছ অলৰেডি লিখা আছে জাস্ট সাবমিট কৰিম এটা মানহানি কেছ আসাম লাইভ 24 ৰ নামত আৰু সেই চেনেলৰ সাংবাদিক মিৰ্জুল ইছলামৰ নামত আৰু ছোৱালীজনীৰ ওপৰত গোটেইকেইজনৰ নামতে মই মানহানি কেছ এতিয়া দিব বিচাৰিম কাৰণ সেইবিলাক ফটো মোৰ নহয় সব এডিটিং আৰু যিবিলাক দেখুৱাইছে গোটেই এডিটিং সেইবিলাক ফৰেনচিক ৰিপৰ্ট লাগিব তাৰ পিছত মই মানিম যে সেইবিলাক মোৰ হয় একো মন নহয় এনে নিউজ চেনেলৰ ভিতৰত বহিলো ষ্টুডিঅ'ত বহি বকি থাকিলে একো লাভ নহব আপোনালোকৰ যদি কিবা কৰিব লগা আছে ন তেওঁলোক কোৰ্টত আহি পেলাই প্ৰুফ কৰাওক যে দ্যাটছ অল আৰ জেনুইন কন্টেন্ট এণ্ড ফটোগ্ৰাফ ইমিডিয়েটলি তোমালোকৰ গোটেইকেইজনৰ নামত মই কেছ ফাইল কৰিম তাৰ পিছত দেখিম কৰ পানী ক'ত যায় এতিয়া আপোনালোকে বিচাৰ কৰক কোন সত্য আৰু কোন অসত্য মুস্তাফিজুৰ ৰহমান সত্য নে নিউজ পৰ্টেল আৰু সেই মিছা অভিযোগ দি থকা যুৱতীসকল সত্য আপোনালোকে বিচাৰ কৰক আৰু তলত কমেণ্ট কৰক তো বন্ধুসকল আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে যদি ভাল পাইছে এটা লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষতে থকা ঘণ্টাটো বজাই দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব ধন্যবাদ জয় আই অসম